এটা কথা ক'বই লাগিব আজি মই সমষ্টিত ঘূৰোতে আমাৰ সমষ্টিৰ অন্তৰ্গত মানে বাওসুংগুৰি সমষ্টিৰ অন্তৰ্গত চৰাইবিল ব্লকৰ এটা অংশ মোৰ সমষ্টিত পৰিছে আৰু এই অঞ্চলৰ ৰাইজে মই নিৰ্বাচনৰ আগত আহিব পৰা নাছিলোঁ কিন্তু মোক নিজৰ আপোন ঘৰৰ ল'ৰা হিচাপে আৰু বিবেক প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ ওপৰত ভৰসা কৰি বিশ্বাস কৰি এই অঞ্চলৰ ৰাইজে যথেষ্ট আমাক ভোট দিছে আৰু জিকাই আনিছে মৰম ভাল পোৱা দি আৰু তেওঁলোকৰ আশীৰ্বাদ লৈয়ে মই কেইদিনমান আগত আপোনালোকে দেখিলে অভাৰটেকিং কৰি আহিলোঁ বিধানসভাৰ পবিত্ৰ মজিয়াত ৰাইজৰ কথা আই মাতৃ সমাজৰ কথা ইতিমধ্যে কৈ আহিলোঁ এতিয়া সমষ্টিবাসী ৰাইজে এই ফুলনিৰ বাগিচাখনত মোক মালি হিচাপে কাম কৰিবলৈ সুযোগ দিছে আগন্তুক দিনত এই অঞ্চলত যি কাম কৰিবলগীয়া আছে আমি একেলগে মিলি কাম কৰি যাম ইতিমধ্যে যথেষ্ট সমস্যা আছে বাওসুংগুৰি সমষ্টিত আপোনালোকক কৈছোঁৱেই মই শৈক্ষিক দিশত আগবঢ়াই লৈ যাব লাগিব ল'ৰা ছোৱালীখিনিক তাৰ কাৰণে স্কুলবিলাকক হাই ছেকেণ্ডেৰীকৰণ কৰিব লাগিব স্কুলত শিক্ষকৰ অভাৱ আছে আমি শিক্ষকৰ সমস্যাখিনি সমাধান কৰিব লাগিব কিছুমান ক্ষেত্ৰত চিকিৎসালয় আছে কিন্তু চিকিৎসকৰ অভাৱ হৈ আছে এই ক্ষেত্ৰত চিকিৎসকৰ ব্যৱস্থাৰ কাৰণে আমাৰ যি হেল্থ মিনিষ্টাৰ BTC তেখেতৰ লগত মই আলোচনা কৰি আছোঁ আৰু অসমৰ হেল্থ মিনিষ্টাৰ হোৱাৰ লগে লগে আলোচনা কৰি আমি চিকিৎসকৰ ব্যৱস্থাটো কৰিম লগে লগে যিহেতু ৰুৰেল এৰিয়া যথেষ্ট বাট পদূলি আমাৰ বেয়া হৈ আছে বাট পদূলিবিলাকৰ সমস্যা সমাধান কৰাৰ কাৰণে ইতিমধ্যে মই ছাৰ্ভে কৰি আছোঁ আৰু PWDকো মই যথেষ্ট জনাইছোঁ কথাখিনি আমি একেলগে মিলি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰিম